নমস্কাৰ বন্ধুসকল, মোৰ নাম উত্তম গগৈ আৰু তোমালোকে চাইছা উত্তম ক্ৰিয়েশ্যন। আজি আলোচনা কৰিবলৈ গৈ আছোঁ আতংকী স্থান ওচৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিষয়ে। তেন্তে ব'লা আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। अगर आप ये समझते हैं कि आप पाकिस्तान के ऊपर कुछ किसी किस्म का हमला करेंगे, पाकिस्तान रिटेलिएट करने का सोचेगा नहीं, पाकिस्तान रिटेलिएट करेगा। तो करना, परेशान हो गए हम लोग 2.5 साल से, ये भी परेशान हो गए, हम भी परेशान हो गए, करो फिर। তো দোস্ত, আজি মই কথা পাতিবলৈ লৈছোঁ আতংকী স্থান মানে পাকিস্তানৰ ফকতীয়া উৎপতীয়া প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিষয়ে। যিসকলে ইমৰান খানক জানে তেওঁলোকে তেওঁক এজন ক্ৰিকেটাৰ আৰু নেতা হিচাপে জানে, কিন্তু যিসকলে ইমৰান খানক বহুত ভালদৰে জানে তেওঁলোকে তেওঁক পাকিস্তানৰ চবতকৈ বেছি পাগল, মদাহী, মিছাকঠীয়া আৰু এটা কুকুৰৰ বাচ্চা বুলিহে জানে। কেতিয়াবা ইমৰান খানক বেলেগৰ গাড়ীৰ ড্ৰাইভাৰ হিচাপে দেখা পোৱা যায় আৰু কেতিয়াবা আমেৰিকা মেট্ৰৰ যাত্ৰী হিচাপে দেখিবলৈ পোৱা যায়। কেতিয়াবা গোটেই দেশবিলাকৰ আগত হাতত বাতি লৈ ভিক্ষা কৰি থকা দেখিবলৈ পোৱা যায় আৰু কেতিয়াবা মানুহৰ মাজত মুৰ্গী বিলাই দেশৰ অৰ্থনৈতিক উন্নয়ন কৰা দেখা যায়। কিন্তু অকাদৰ অটো বুজি নোপোৱা এই দেশখনে বাৰে বাৰে ভাৰতক যুদ্ধৰ ধমকি দি থকা দেখিবলৈ পোৱা যায়। खाने को चने नहीं पिछवाड़ा मांगे जायफल, तनखा 550, कंधे टांगे राई। পাকিস্তানৰ জয়ধ্বনি শুনি ইমৰান খানৰ ওপৰত পাকিস্তানৰ সকলো মানুহৰে বহুতো আশা আছিল, বিশেষকৈ ডেকা ল'ৰাসকলৰ। সেয়েহে আজিও ছ'চিয়েল মিডিয়াত পাকিস্তানৰ যুৱকে ইমৰান খানৰ ছাপৰ্টত নতুন পাকিস্তান বুলি বকি থকা দেখিবলৈ পোৱা যায়। নতুন পাকিস্তান। বন্ধুসকল, এই পাকিস্তানীবোৰে নিজকে নিজে এনেকুৱা দেখাবলৈ চেষ্টা কৰে, কিন্তু বাস্তৱত তেওঁলোক এনেকুৱাহে। বন্ধুসকল, ইমৰান খান আৰু তেওঁৰ লগৰীয়াসমূহে যিখন নতুন পাকিস্তানৰ কথা কৈ থাকে তাতো এটা নজৰ দি চাওঁ আহা। লোকৰ পিঠাৰে বিহু পতা দেশ নয়া পাকিস্তান। গোটেই পৃথিৱীত বাতি লৈ ভিক্ষা কৰি থকা দেশ নয়া পাকিস্তান। মূল্যবৃদ্ধি আৰু বুকত হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰি থকা দেশ নয়া পাকিস্তান। কাশ্মীৰক লৈ গোটেই দেশবিলাকৰ আগত গিগিৰাই থকাৰ পিছতো বেলেগৰ মুখৰ পৰা খাবলৈ বিচাৰি থকা দেশ নতুন পাকিস্তান। বাহ ৰে বেঞ্চুত, কি নতুন পাকিস্তান! ব'লাচোন বন্ধুসকল, আমি জানি আহোঁ পাকিস্তানৰ উন্নতিৰ কিছু মন্ত্ৰ পাকিস্তানৰ জনসাধাৰণৰ পৰাই। পাকিস্তানৰ এজন আংকুলক আমাৰ কুৱেশ্যন, ইমৰান খানে আপোনাক কি দিলে ডাঙৰীয়া? इमरान खान ने क्या दिया सर? धन दिया, क्या दिया? बैंक अकाउंट दिया, सारा हर चीज महंगा कर दिया। इमरान खान जिंदाबाद, मैं उधर खुदा जिंदाबाद। इमरान खान नहीं देगा, इमरान खान की गांड मारूं। इमरान खान जिंदाबाद, जिंदाबाद। कौन? इमरान खान। ये बिल देखें, हमारे लिए तुम दे रहे, तुम बहुत खतरनाक दे रहे हैं। इमरान खान चोर नहीं है, इमरान खान रंडी का नस्ल है। लेकिन इंडिया में वो क्या करते हैं कि रमजानों में सत्ताई कर देते हैं। घेरत नहीं है शर्म, ये डूब रहा है पाकिस्तान। आसमानों को छू रही हैं। कभी नवाज शरीफ के दौर में इस तरह हुआ ही नहीं। खुदा की कसम, भूल गए हम लोग। किराया का दें या पेट्रोल पूरा करें हम, या अपने खाना पीना करें या बच्चों की दवाई दारू करें। और मुझे नहीं समझ आता कि मुझे गालियां देने को दिल करता है कि इमरान खान क्या कर रहा है बैठा लूटने के अलावा। खाली जिसने भी इसको बढ़ाया ना बंदा, इनको उतारे और आम आवाम से कोई बंदा जो है ना वो खड़ा करे और उसको करे। और पता नहीं जो लोग कहते हैं ना पाकिस्तान की हालत दुरुस्त होगी, मैं कहती हूँ पाकिस्तान की हालत कभी 10 सालों में दुरुस्त नहीं हो सकती है। বন্ধুসকল, বহুতো কম মানুহে জানে যে ইমৰান খান গজনী নামৰ মুভিখনৰ পৰা অনুপ্ৰেৰণিত, কাৰণ তেওঁ যিকোনো সময়তে কথাবোৰ পাহৰি যায়। ইলেকশ্যনৰ সময়ত কেতিয়াবা তেওঁলোকৰ দলৰ চিম্বলটোকে পাহৰি থাকে। जिस भी मर्जी पार्टी में आप पहले थे, अब मेहरबानी करें कि जाएं और शेर के ऊपर मोहर लगाएं। भोसड़ा फट जाएगा, अभी पुलिस में जा रही है, अभी तेरी गांव में ना लठिया दिलवा दूं। बल्ले पे शेर का तो मैं शिकारी हूं, इस पे मोहर लगा। इमरान खान का आपका प्राइम मिनिस्टर हो तो भागा फिरे दुनिया में पैसे मांगते हुए, मैं खुदकुशी कर दूंगा बिना पैसे मांग। ইলেকশ্যনৰ আগত নিজৰ ৰেলীত বুকু পিন্ধাই পুনাই ডায়লগ দি থকা এজন মহাপুৰুষে ইলেকশ্যনত জিকাৰ পিছত বেলেগ দেশসমূহৰ আগত বাতি লৈ ভিক্ষা কৰিবলৈ ওলাই আহিল। বন্ধুসকল, এই মক্কেলটোৱে নিজৰ দেশখনে চম্ভালিব নোৱাৰে, আকৌ কৈ থাকে খেলা কাশ্মীৰখন লোৱাৰ।
এবাৰ জানো হা ইমৰান খানৰ পাৰ্চনেল লাইফৰ বিষয়ে কিছু কথা আমাৰ দেশত নিউজত বাতৰি চলে বিৰাট কোহলীয়ে অনুষ্কা শৰ্মাৰ সৈতে পাতিলে বিয়া কিন্তু পাকিস্তানৰ নিউজ চেনেলত চলে এনে ধৰণৰ নিউজ आपको आगाह करेंगे इमरान खान ने तीसरी शादी कर ली है खानदानी जराए ने कैपिटल टीवी को तस्दीक कर दी है इमरान खान की तीसरी अहलिया का नाम बुशरा मानिका है वो 5 बच्चों की मां है বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে আছিল যদি ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু পাকিস্তানীসকলৰ পিছফাল বুলি ভাবি আমাৰ ছাবস্ক্ৰাইব বুটামটো ক্লিক কৰিবা ভাল লাগিব থেংক ইউ